हेलो गाइस मोर अन्यटी व्लगলৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালেই আছে আৰু আগলৈ কি হয় কি নহয় দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিম এফালে চলি আছে আজি আমাৰ হুচৰি খানাৰ জাজগাৰ আৰু কি হয় কি নহয় দেখুৱাবলৈ চেষ্টা কৰিম এনেদৰে আমাৰ খানাৰ জাজুগাৰ চলি আছে এতিয়া সকলো কাটি কৰি হল আৰু উলাই কৈ আহিম বনাই দিব মায়ে তাৰ পিছত কি কৰো দেখাম বিহু খানালে যাবলে ৰেডি হলো কিন্তু মনটো বেয়া কাৰণ বৰষুণ আহিল এতিয়া নাজানো আৰু বৰষুণ ৰখিবনে নাই ভগৱানৰ সব চাকিয়ে গছ দি খালি আশা কৰিছো যাতে পোৱালি কিটাই মানে খানাটো ভালে ভালে খাই যাব পাৰে যেনেকে এনজয় কৰিম বুলি ভাবিছে কৰিব পাৰে বাচ্চা আছো বৰষুণ ৰখালে আৰু কি হয় কি নহয় আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম আমাৰ ইয়া মাংস বিলাই আছে এফালে আমাৰ মালিনী বাইদেউ বহি আছে এফালে আমাৰ তেৰণ মামা বহি আছে আৰু আজিৰ আমাৰ খাদ্যত আছে ডিম এফালে মিক্স সবজি এফালে সালাড আৰু এফালে নেমু এফালে গোলা এটো দালি ইয়াত আছে পাপৰ আৰু আছে ভাত এফালে বেঙেনা ফ্ৰাই আৰু এয়া আমাৰ খানা চলি আছে এটো ভাইটি নিকুল কেনেকা লাগে ভিডিও চাই ভালে লাগে খানা কেনেকা লাগিছে খানা জবৰদস্ত নাচি ভালে দিছে আৰু এফালে কনমানি গিটাই খাই আছে খাই কেনেকা লাগিছে খাই কেনেকা লাগিছে এফালে লাগাই পানী লৈছো এফালে সব কৰ্মত লাগি আছে পানী আনি আছে আৰু ইয়া আমাৰ ছোৱালী গেংটো ইয়া থনি চিনাকি কৰাইছে এজনী ৰশ্মিতা বা এজনী হুনমণি এজনী আমাৰ মণি আৰু ইয়া খানা চলি আছে কেনেকা লাগিছে খানা ভাল লাগিছে নাচি কেনেকা লাগিছে ভাল লাগিছে হুঁচৰি গাই ভাল লাগিলে আমু ভিডিঅ' চাই ভাল লাগিছে সেইদিনা হুঁচৰি খানাত যিসকল সদস্য যাবগৈ সেই সকলক গিফ্ট দিয়া হৈছিলে আৰু ঢুলীয়াজনকো গামোচাৰে সন্মান দিয়া হৈছিলে আৰু তাতে মোকো এটা গিফ্ট দিছিলে সিহঁতে মানে মই গম নোপোৱাকে এইটো কৰিলে বাকিখিনি কথা বাৰু সকলোৰে আলোচনা হৈছিলে গম পাইছিলো কিন্তু মোক দিয়া গিফ্টৰ কথা মই গম পোৱা নাছিলো আৰু মোক গিফ্ট মানে এই পুতলাটো দিছিলে এইটো দিছিলে যিহেতু মই পুতলা ভাল পাওঁ হেতু মানে আশে পাশে লগৰবোৰে সবেই জানে মই পুতলা ভাল পাওঁ সেইভাবে মোক পুতলাই দিলে আৰু বৰ বেছি ভাল লাগিছে মোৰ গিফটটো আৰু তাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু এটা কথা আমাৰ ইয়াত দুঘৰ মানুহত আলহী আহিছিল দুজনী ছোৱালী আৰু
তেওঁলোকে প্ৰথমে ইয়াত মানে হুঁচৰি নাগাওঁ বুলি কৈছিলে, কিন্তু তেওঁলোকে আলহী হৈও যে আমাৰ কথাত ওলাই আহি আমাক সহযোগ কৰিলে, আমাৰ লগত নাচিলে বাগিলে, সেইবাবে অতিথি শিল্পী দুগৰাকীকো বহুত বহুত ধন্যবাদ। এজনী কাৰ্বি ছোৱালী যদিও বিহু নাজানে তথাপি তাই নাচিলে, আৰু লগতে এজনী সোণমণি, দুয়োগৰাকীকে বহুত বহুত ধন্যবাদ জনাইছো যে আমাৰ কথাত তোমালোক ওলাই আহিলা, আৰু আগলৈও আমি তোমালোকক এইদৰে আমাৰ লগত বিহু গাবলৈ আহিবা বুলি মানে আশা ৰাখিলো তোমালোকৰ পৰা। হুঁচৰি খানা হৈ গ'ল। মই বৰ বেছি ভিডিঅ' কৰিব নোৱাৰিলো যিহেতু কামত লাগি আছিলো। ডাঙৰৰ খানাত এইবাবে ভিডিঅ' কৰিব পাৰিলো যে সকলো কামবোৰ মাহঁতে কৰি দিছিল, কিন্তু নিজৰ খানাটোত কামত লাগিবলৈ হোৱাৰ বাবে, কামত লগাৰ বাবে মানে মই বেছি ভিডিঅ' কৰিব নোৱাৰিলো। ইমানখিনিয়ে দেখাব পাৰিলো। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু এটা ভাল কথা কওঁ, আমি এবাৰ হুঁচৰি মাৰোঁতে আমি ঢোল বিচাৰিলো। আমি মানে ঢোল আমি ক'তো বিচাৰি পোৱা নাছিলো, সেইবাবে আমি হুঁচৰিৰ পৰা 3000 টকা আৰু বাকীটো আমি পাৰ্চনেলকে উঠাই পেলাই এটা ঢোলৰ ব্যৱস্থা কৰিছো, যাতে মানে সেইটো কাৰো পাৰ্চনেল নহয়, যাতে নেক্সট আমাতকৈ সৰুখিনিও বিহু মাৰিলে সেইটো ব্যৱহাৰ কৰিব পাৰে। এইদৰে আমি আগলৈও কৰি যাম। সেইটো এটা আমি মানে ভাল কাম হাতত লৈছো। আৰু এনেদৰে বিহুৰ খানাটো সুকলমে হৈ গ'ল। যদিহে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।